নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা পুৰণা পাঠ পুনৰ আলোচনা কৰিম। এই পাঠটোৰ পৰা সমূহীয়া পৰীক্ষাত প্ৰায় প্ৰশ্ন আমি অহা দেখা পাওঁ, গতিকে এই পাঠটো আমি আলোচনা কৰিম আজি। তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে পাঠটোৰ পৰা বুজি ল'বা, ভালকৈ চাই পেলাই ভিডিঅ'টো বুজি ল'বা দেই। তেতিয়াহ'লে আহাচোন আমি পাঠটো আলোচনা কৰোঁ। পাঠটোৰ মেইন বিষয়বস্তুটো হৈছে ক'ত বেছি ক'ত কম তাক দেখুৱাব লাগে। তো প্ৰথমতে আমি পৰীক্ষাত প্ৰশ্ন যদি আহে তেতিয়াহ'লে আমি কি কৰিম? এতিয়া ধৰি লোৱা 1 2 3 4 5 6, ইয়াত আছে 6টা বাকচ আৰু ইয়াত আছে 1 2 3 4 5 6 7 8, ইয়াত 8টা ঘৰ আছে, ইয়াত 6টা ঘৰ আছে। তেতিয়াহ'লে ক'ত বেছি আছে ক'ত কম আছে আমি এই খালী ঠাইত লিখিব লাগিব। তেতিয়াহ'লে ইয়াত 6টা আছে, ইয়াত 8টা আছে, ক'ত বেছি আছে? 6টো ডাঙৰ নে 8টো ডাঙৰ? নিশ্চয়কৈ 6টো সৰু, 8টো ডাঙৰ, হয়নে? তেতিয়া আমি ইয়াত কম আছে, কম থাকিলে আমি কি লিখিব লাগিব? ইয়াত দেখাই দিছে বেছি কম, তেতিয়াহ'লে আমি বেছি হ'লে বেছি লিখিব লাগিব, কম হ'লে কম লিখিব লাগিব। তেতিয়াহ'লে প্ৰথমতে আমি কি লিখিম? ইয়াত কম আছে, তেতিয়াহ'লে আমি কি লিখিম? ক ম কম, হয়নে? তাৰপিছত ইয়াত বেছি আছে, তেতিয়াহ'লে আমি কি লিখিম? বত একাৰে বে, দ্বিতীয় চত হিচইকাৰে চি, ইয়াত আছে বেছি, হয়নে? তেনেকৈ এই ঘৰকেইটা চোৱা, ইয়াত দীঘলীয়াকৈ আছে, ইয়াত আছে 1 2 3 4টা ঘৰ, ইয়াত আছে 1 2 3টা ঘৰ। ক'ত বেছি আছে ক'ত কম আছে? তেতিয়াহ'লে আমি গম পালোঁ যে ইয়াত বেছি আছে ইয়াত কম আছে, তেতিয়াহ'লে আমি ইয়াত কি লিখিম? বেছি। ইয়াত কি লিখিম? কম। তেতিয়াহ'লে তোমালোকে এইটো মোক লিখি পেলাই দেখুৱাবা দেই, এইটো লিখি দেখুৱাবা। তাৰপিছত আমি কি কৰিম? পিছৰ পাঠটোলৈ আহোঁ। পিছৰ পাঠটো হৈছে কি? খালী ঘৰত কি সংখ্যা বহিব লিখা। তেতিয়াহ'লে তোমালোকেতো 1ৰ পৰা 20লৈকে 100লৈকেও জানা, তেতিয়াহ'লে তোমালোকৰ চিন্তা নাই, হয়নে? আমি 1ৰ পৰা 100লৈ জানিব লাগিব, আগৰ সংখ্যা পিছৰ সংখ্যা জানিব লাগিব, তেতিয়াহে আমি এইবোৰ অংক আমি সহজে কৰিব পাৰিম। এতিয়া চাবাচোন, ইয়াত কি আছে? 1, ইয়াত খালী ঠাই, ইয়াত 3 আছে। তেতিয়াহ'লে আমি 1ৰ পিছত কি হয় জানিব লাগিব, 1ৰ পিছৰ সংখ্যাটো কি হয়? 2 হয়। তেতিয়াহ'লে আমি কি লিখিম? 2। তাৰপিছত আমি 3ৰ পিছত কি হয়? 4 হয়, হয়নে? আমি 4 লিখিব পাৰোঁ। তাৰপিছত আমি 6 আগৰটো লিখিব পাৰোঁ, 6 আগত কি হয়? বা 4 পিছত কি হয়? 4 পিছত 5 হয়। 6ৰ আগত কি হয়? 5 হয়। তেতিয়াহ'লে আমি 6 আগত 5 লিখিলোঁ। 6ৰ পিছত কি হয়? 7 হয়। 7ৰ পিছত কি হয়? কি হয় 7ৰ পিছত? 8, হয়নে? এনেকৈ আমি খালী ঠাইবোৰ পূৰ কৰিব লাগিব। তোমালোকে পাৰিবানে? নিশ্চয় পাৰিবা, মই জানো তোমালোকে পাৰিবা, আৰু মোক কৰি পেলাই দেখুৱাবা দেই। তাৰপিছত আছে চোৱা, এইকেইটাও তোমালোকে পাৰিবা। 2ৰ পিছৰ সংখ্যাটো কি? 3। 3ৰ পিছত কি? 4। আৰু 5ৰ আগৰ সংখ্যাটো কি? 5ৰ আগৰ সংখ্যাটো কি? 4। 5ৰ পিছৰ সংখ্যাটো কি? 3। তেনেদৰে এইকেইটাও তোমালোকে খালী ঠাই কৰি মোক দেখুৱাবাচোন দেই। এই ক'ত বেছি ক'ত কম আৰু এইকেইটা খালী ঠাই কৰি মোক দেখুৱাবা। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো ইমানেই। তোমালোকে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক সুধিবা দেই। ঠিক আছে, ধন্যবাদ।